Class 9 Assamese chapter number 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে পাঠ্যপুথিৰ অন্তৰ্গত পদাৰ্থনাৱলী প্ৰশ্ন পদাৰ্থ বুলিলে কি বুজা এনসাৰ পদাৰ্থ বা এটা বিশুদ্ধ পদাৰ্থ বুলিলে একেবিধ উপাদানৰ দ্বাৰা গঠিত পদাৰ্থক বুজা যায় এটা বিশুদ্ধ পদাৰ্থৰ পৰা কোনো ভৌতিক প্ৰক্ৰিয়াৰে অন্য এটা পদাৰ্থ পৃথক কৰিব পাৰি Question number 2 সমহৰ্ত আৰু অসমহৰ্ত মিশ্ৰণৰ পাৰ্থক্য কি সমহৰ্ত মিশ্ৰণ আটাইবোৰ উপাদানৰ অনুপাত মিশ্ৰণটো সকলো অংশতে সমান কিন্তু অসমহৰ্ত মিশ্ৰণৰ আটাইবোৰ উপাদানৰ অনুপাত সকলো অংশতে সমান নহয় Lecture 1 উদাহৰণ দি সমহৰ্ত আৰু অসমহৰ্ত মিশ্ৰণৰ পাৰ্থক্য লিখা এইটো লম্বা আছে মানে পঢ়িব পৰা না কলদীয় দ্ৰৱ আৰু প্ৰলম্বন দ্ৰৱৰ পাৰ্থক্য লিখা প্ৰলম্বন দ্ৰৱ কলদীয় দ্ৰৱ প্ৰলম্বন দ্ৰব্যৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় কলদীয় দ্ৰব্যৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায় আৰু ইয়াত আছে 293 के উষ্ণতাত 100 ডিগ্ৰী গ্ৰাম পানী 300 গ্ৰাম এচিড দ্ৰৱীভূত কৰি এটা সম্পৃক্ত দ্ৰৱ পোৱা গ'ল দ্ৰৱণটো গঠিত হ'ব স্ক্ৰিনশ্বট মাৰি লওক এতিয়া মেন আহিলে মানে অনুশীলনীৰ প্ৰশ্নবিলাক মানে এইবিলাক আপুনি বুজি ল'ব নোট ডাউন নকৰিলেও বুজি ল'লে ভাল এতিয়া আমাৰ দিছে অনুশীলনীৰ প্ৰশ্নকেইটা স্ক্ৰিনশ্বট মাৰি দিয়ক Next. Okay, screenshot. নহ'লে আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিৰ কাৰণে সকলোক পাম মানে আকৌ এটা ভিডিঅ' দিম নেক্সট টাইম তেনেহ'লে আজিৰ কাৰণে